this is your Mir Bhai and welcome to my YouTube channel MH Vlog. এতিয়া সময় হৈ আছে 10:30 যাব লাগে ভ্যাকসিন লব সেকেন্ড ডোজ লব টাইম হৈ গৈছে তো সেকেন্ড ডোজটো আজি লৈ আহো নহলে ৰাইডত যাব নোৱাৰি একদম বাহিৰটো যাব নিদিয়ে বেলেগ জায়গাত যেনেকা মেঘালয় বহুত জায়গাত যাব নোৱাৰি জানে আপোনালোকে তো মেইন কাম হেতু আগত ভ্যাকসিনটো লৈ লও তাৰ পিছত যাম নিকো ভাইট লগত গৈ ওলাই যাম তো বেছি লেট নকৰো এতিয়া জলদি যাও তো বলক ভিডিওটো আৰম্ভ কৰো আইও सेकेंड डोज कमप्लीट फाइनली हो गल इतना टेंशन ना जत जाओ जाए पारिम बहुत फाटी गई भाई एनेका फाटे नहीं बस्तु देखा पाले इतना लोआ हल जाओ सबे ऊल् जाए मौ जाओ देखा पाले भैक्सीन लो आईलो घर शुई गई बहुत गाटो बेया लगे मैं यू हाथ बहुत विषाई आছিলে मोर एतियाओ विषाई आसे निविषा নহয় निको भाई आहि आछे चाओ निको भाई किमान टाइम लगाय आरो टाइम होइसे 3टा बाजे तो निको भाई आहिले जाम आरो उलाई 1 week later आधा घंटा पिছত निको भाईटे आहि पाले तो इतिया लाहे धीरे उलाई जाओ भॉइस तो सगे क्लियर आहि आछे इतिया गई थको सोनापुर पाले पूरा सूर्यर चकुत लगी आछे एको नाइ कैमेरा भिउটো सगे भालके आहि आछे আজি निको भाई कले मोर कैमेराটো यूज कर तो फार्स्ट टाइम कैमेराটো यूज करिसो नाजानो केनेका बा भिउ आहि आछे आरो भॉइसটো बा भालके क्लियर आहि आछे ना नाइ गम पोৱা नाइ आरो एक्चुअली আজি মই অলপ নার্ভাস হৈ আছো কাৰণ ফার্স্ট টাইম GoPro লগাইছো নাজানো ভালকে আজি এক্সপেৰিয়েন্সও নাই তো নিকো ভাই কলে যে তই ইউজ কৰ মোৰ কেমেৰাটো 2 দিন মান তো তেতিয়ালৈকে আদত হৈ যাব আজি এনে অলপ উলাই যাও ফুৰিব ভাল লাগি আছে কিন্তু এটা কিবা এটা বেলেগ মজা লাগিছে মানুহবিলাক যে চাই থাকে ন ভাল লাগে ফেটাপাৰা চাৰিআলি আহি পালো ইয়াত সিগনেল অফ হৈ আছে ও আৰু ৰখি দিও ইয়াত সিগনেল খোলালৈকে তো সিগনেল খুলি গল এতিয়া ওলাই আহিলো ফেটাপাৰা চাৰিআলিৰ পৰা নিকো ভাই আগে গৈ আছে আজি নিকো ভাই বেলেগ এটা জছত আছে পুরা ফালি সিরি যায় আছে निको भाई आज ही निको भाई कोने पाए हाईवे पहुंच गया रे बाबा अभी मजा आएगा गाड़ी चलाने में तो इतिया मले टेंशन ना और इतिया बिंदास जाय থাকিব পাৰিম इतिया बखिष्ठ चारिआলি पामे बहुत रखिब लगे यार अशांति लगे 15-20 मिनिट मान रखाई राखे ভাল ना लगे इमान टाइम रखिब मन ना जाए बहुत जाम लगी থাকে আজি किमान टाइम रखिब लगा হয় यार ओ আজি सगे नालागे रखिब सिग्नल खुली আছে আজি कपालটো ভাল লাক আছে লগত আজি टेंशन নাই বাসি গলো নহলে ইয়াত বহুত ৰখিব লগা হয় 15-20 মিনিট মান থাকিব লাগে ইয়াত আগত জাম লাগি আছে ও ও অলপকে নিকো ভাই চাই হাঁহি আছে অলপৰ কাৰণে লগা নাই গাড়ীখনত ব্ৰেক লগাই নাছিলে মোৰখনত ভালকে নহলে এতিয়া নতুন গাড়ীত স্ক্ৰেচ বহাই দিলো হয় নিকো ভাই লুকিং গ্লাছত চাই হাঁহি আছিলে মোৰ ফালে बाप रे पूरा फाली काखेदी चली ताम जोश देखुन ब्रेक मारी स्लो कर दिसे माने सरी नतुन गाड़ी देखा पाइছে ना रेस लगवा रेडी माने किबा কৈ আছে निको भाई किबा কৈ আছিলে मोर फाले घुरी चाले चाই কেনে কেমেৰাটো দেখা পালে তাৰপিছত চুপ হৈ গৈছে আৰু নাহিল আহিব চাগে না নাহে আৰু সৰি কেমেৰা দেখা পাই গৈছে ন পুৰা কাখেৰে আহিছিল আহি কেনে ব্ৰেক মাৰি দিলে ভাবিছে ৰেস লগাম তাৰ লগত আমি নাই ভাই তুমি যোৱা তোমাৰ ৰাস্তাত
আজি তামাম ফালন দিছে নিকো ভাই এক্সপালছ 200ৰ কামাল দেখাই দিছে আজি যিটো কৰ্নাৰ লৈ আছিল কৰ্নাৰিঙত বেয়া চাই আছিল দেখোন নিকো ভাই পুলিচটোৱে তো যিটো কৰ্নাৰিং লৈ আছিল আজি নিকো ভাই মানে কি কম আৰু কত্তাই জেহেৰ বুলি কৈছো আৰু বেলেগ একো নকওঁ মানে এনেকুৱা হালাইছে যে ফুটেজ লাগু হৈ গৈছে দেখা পাইছে কিমান হাইটত গাড়ীখন ফুটেজটো কিমান হাইটত আছে মানিছো কিন্তু তামাম নিকো ভাই তামাম সোনাপুৰ আহি পালো ইয়াতকে আগত বেছি নাযাও ইয়াতে কৰবাত ৰখি কেনে ফটো তুলো তাৰপিছত লাহে লাহে ঘৰৰ ফালে গৈ থাকিম আৰু ইয়াত ফটোশ্বুট চলি আছে আমাৰ কেমেৰামেন নিকো ভাই More moments later. তো আহি পালো সোনাপুৰত আহি কেনে ইয়াত ফটো চটো ক্লিক কৰিলো তো লগত নিকো ভাই আছে দেখাৰ পাইছে পুৰা ফাৰ আছে কৰি আজি আহিছে কৰ্নাৰিক দেখা পাইছে নিকো ভাই আজি মই কৈ আছিলো মানে এইটো বাইকৰ পাৱাৰ কিছুমানে কম থকা বুলি কৈ আছে কিন্তু মই বেয়া পোৱা নাই গাড়ীখন একদম মজা। কিন্তু ভাই 100 উঠোৱা নাই 85লৈকে উঠাইছোঁ বাকী কৰ্নাৰিংটো চালিয়া হাইৱেত অকণমান প্ৰব্লেম হ'ব যদি মই 100ৰ ওপৰত থাকোঁ কাৰণ উইণ্ডশ্বিল্ডখন লগোৱা হোৱা নাই ন এতিয়া ডাঙৰ উইণ্ডশ্বিল্ড যেতিয়া লগাম তেতিয়া মোৰ হেলমেটত মানে উইণ্ড ব্লাষ্টটো কম হ'ব এনেই বহুত বেছি প্ৰব্লেম নাই কাৰণ এক্সপিৰিয়েঞ্চ থকা মানুহৰ কাৰণে এইবিলাক প্ৰব্লেম নহয় এইবিলাক সৰু সৰু প্ৰব্লেম হয় অলপ চলপটো থাকিবই আৰু এনেকুৱা নহয় যে প্ৰব্লেম নাথাকিব কিবা নহয় কিবা এটা চব বস্তুটো থাকিব সেইটোৱে আহিলোঁ মিৰ আহিলে বহুতে ভাল লাগিলে আকৌ যাম কেতিয়াবা এতিয়া লাহে লাহে আৰম্ভ হৈ আছে দেখা পাই থাকিব লাহে লাহে বহুত আৰু কমেণ্ট কৰক মটৰ ব্লগ কেনেকুৱা লাগিছে যদি আপোনালোকে উৎসাহ দিয়ে তেতিয়াহ'লে ল'ব বাধ্য হৈ যাব GoPro ল'ব বাধ্য হৈ যাব তো এতিয়া সন্ধিয়া হৈছে বেছি আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ সন্ধিয়া মানে কেছটো কি জানা যেতিয়া সন্ধিয়া হয় ন তেতিয়া চানিজ ডুবু ডাইৰেক্টটো জানাই ক'ব লাগে চানিজ ডুবু এতিয়া চানিজ ডুবু হৈ গৈছে আমি ঘৰত যাওঁ তো এতিয়া আমি ওলাই যাওঁ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুন আহিছে তো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে নটিফিকেশ্যন পাই যায় আৰু লগ পাইছোঁ নেক্সট ব্লগত তেতিয়ালৈকে বাই সোনাপুৰত আহি কেনে ফটো চটো ক্লিক কৰিলোঁ তো এতিয়া নিকো ভাই ফালা ফালি ফটো ওলাইছে ফালা ফালি আৰু ট্ৰাকৰ চাউণ্ড ওলাই আছে হ'ব এতিয়া কথা কোৱা এতিয়া বিন্দাছ আহিব